মই মানে বহুত হেপী কাৰণ মোৰ 150 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল 155 হ'ল ছেকেণ্ড এতিয়া আৰু চ' আপোনালোকৰ এইখিনি ছাপোৰ্টৰ বাবে বহুত ধন্যবাদ আৰু আগলৈকে যেন মোক এনেদৰে ছাপোৰ্ট কৰি যায় চ' এইখিনি আশা কৰিলোঁ আৰু হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল ৰূপমছ ভ্লগ আৰু ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে আজি এটা কথা কৈ দিছোঁ মোৰ এইটো ভ্লগিং চেনেল হয় আৰু ইয়াতে ভ্লগ দিব লাগে কিন্তু এতিয়া লকডাউনৰ বন্ধৰ কাৰণে ক'তো যাব পৰা নাই চ' ইয়াতে ভ্লগ দিয়া হোৱা নাই আৰু আজি মই এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ এইটো ভিডিঅ' ইউটিউবাৰবিলাকৰ বাবে যিবিলাকে নতুনকৈ ইউটিউব চেনেল ষ্টাৰ্ট কৰিছে আৰু যিসকলে ধৰক ইউটিউবৰ অলপ গভীৰভাৱে ইউটিউবটোক বুজি পাব বিচাৰে তেওঁলোকৰ বাবে এইটো ভিডিঅ' চ' ভিডিঅ'টো চাই থাকক ভিডিঅ'টোত মই এনেকুৱা কেইটামান মিষ্টেকৰ কথা যিকেইটা মিষ্টেক কৰাৰ বাবে বহুতো ইউটিউবাৰৰ মানে ভিউৱাৰ্ছ অহা বন্ধ হৈ যায় আৰু ছাবস্ক্ৰাইবাৰ নাহে মানে আহে হ'লেও কমকৈ আহে আৰু চেনেলটো গ্ৰ' হোৱাত বহুত প্ৰব্লেম হয় চ' আপোনালোকে যেন সেইকেইটা মিষ্টেক নকৰে তাৰ বাবে আজি মই ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব ফাৰ্ষ্ট মিষ্টেকটো হ'ল চেনেলৰ নাম মই বহুতৰ ক্ষেত্ৰতে দেখিছোঁ আজি এটা চেনেলৰ এটা নাম দিব আৰু কেইদিনমান পিছত আৰু নামটো বদলাই আৰু এটা বেলেগ দি দিব তেনেকুৱা কৰিলে কি হয় আজি আপোনাৰ চেনেলটো মানুহে বিচাৰি পাইছে আপোনাৰ চেনেলটোৰ নামেদি আজি আপোনাৰ চেনেলটো বিচাৰিবৰ কাৰণে মানুহজনে আপোনাৰ চেনেলটোৰ নামেদি চাৰ্চ কৰিলে চাৰ্চ কৰাৰ পিছত আপোনাৰ চেনেলটো পালে কিন্তু কালি যেতিয়া আপুনি নামটো যেতিয়া বদলাই দিয়াৰ লগে লগে সেই মানুহজনে সেইটো নামেদি চাৰ্চ কৰিলে আপোনাৰ চেনেলটো কেতিয়াও বিচাৰি নাপায় চ' সেইটো মিষ্টেক কৰাৰ বাবে বহুতৰে চেনেলত ভিউজ অহা বন্ধই হৈ যায় আৰু ছাবস্ক্ৰাইবাৰ কমি যায় চ' আপোনালোকে সেইটো মিষ্টেক নকৰিব কাৰণ সেইটো মিষ্টেক কৰাৰ লগে লগে আপোনাৰ সেই মানুহজনৰ পৰা যিখিনি ধৰক সেই মানুহজনে শ্বেয়াৰ কৰিলে কোনোবাই আকৌ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আপোনাৰ নামটো চাৰ্চ কৰিলে কিন্তু আপোনাৰ নামটো তেতিয়া যি বুলি চাৰ্চ কৰে সেইটো আপোনাৰ ইউটিউবত নাথাকিব চ' আপুনি চেনেলৰ নামটো বদলাই দিয়াৰ লগে লগে সেই মানুহজনৰ ছাবস্ক্ৰাইবটো আপুনি নাপাব চ' সেইটো এটা কাৰণ হৈ যাব যে আপোনাৰ ছাবস্ক্ৰাইবাৰ কমি যাব আৰু ছেকেণ্ড মিষ্টেকটো হ'ল আপোনাৰ চেনেলৰ লগো আপোনাৰ যদি চেনেলৰ লগ'টো যদি আপুনি কেইদিনমানৰ মূৰে যদি চেঞ্জ কৰি থাকে তেতিয়াহ'লে আপোনাৰ চেনেলটো মানুহে বিচাৰি পাওঁতে অসুবিধা হ'ব কাৰণ চেনেলটো হ'ল মানে কি লগ'টো হ'ল চেনেলটোৰ পৰিচয় আৰু কি আপোনাৰ লগ'টো দি আপোনাৰ ভিডিঅ'টো মানে বিচাৰি পাওঁতে মানুহজনৰ সহজ হ'ব কিন্তু যদি আপুনি আপোনাৰ চেনেলৰ লগ'টো যদি চেঞ্জ কৰি থাকে তেতিয়াহ'লে আপোনাৰ চেনেলটো বিচাৰি পাওঁতে মানুহবিলাকৰ অলপ দিগদাৰ হ'ব চ' আপোনাৰ চেনেলটো বিচাৰি পাওঁতে যদি প্ৰব্লেম হয় তেন্তে ছাবস্ক্ৰাইবটো কমিব আৰু ভিউজো কমি যাব কাৰণ আৰু লগ'টো হ'ল পৰিচয় টাইপ আৰু সেইটো যদি কমি যায় মানে মানুহে ভাবিব আপোনাৰ স্থিৰতা নাই আপুনি বস্তুবিলাক চেঞ্জ কৰিয়ে থাকে চ' মানে আপোনাৰ প্ৰতি মানে মানুহৰ বৰিংনেছটো বাঢ়ি যাব চ' আপোনালোকে এই ছেকেণ্ড মিষ্টেকটো নকৰিব আৰু থাৰ্ড মিষ্টেকটো হ'ল মানে আপোনাৰ চেনেলটো কেটেগৰী কি মানে আপোনাৰ চেনেলটো ব্লগিং চেনেল নে আপোনাৰ চেনেলটো টেকনিকেল চেনেল নে আপোনাৰ চেনেলটো কিবা বেলেগ চেনেল আৰু মানে কি চেনেল আপোনাৰ এই চেনেলটোৰ ওপৰত মানে ডিপেণ্ড কৰিব যে আপুনি কি ভিডিঅ' দি আছে আৰু চেনেলটো কি মানে আজি বাৰু মোৰো ভুল হৈছে কাৰণ মই ব্লগিং চেনেলত এনেকুৱা ভিডিঅ' দি আছোঁ হ'লেও এতিয়া কাৰণ ব্লগ বনোৱাটো একদম সম্ভৱেই নহয় চ' এয়া ভিডিঅ' দিব লাগিব আৰু মাজে মাজে দিয়াটো বেলেগ কথা আৰু কিছুমানে কি ব্লগিং চেনেল খুলি লৈ টেকনিকেলৰ ভিডিঅ'বিলাক ব্লগিং চেনেলত দি দিয়ে চ' সেইটো মানে ইউটিউবে একচেপ্ট নকৰে চ' তেনেকুৱা নকৰিব সেইটো কাৰণত আপোনাৰ মানে কি মানুহবিলাকে আপোনাৰ যি ভ্লগিং চেনেলটো আপোনাৰ ভ্লগ চাবৰ কাৰণে আপোনাৰ ভিডিঅ'বিলাক চায় কিন্তু আপুনি ভ্লগৰ ঠাইত যদি বেলেগ ভিডিঅ' টেকনিকেল ভিডিঅ' যদি দি দিয়ে আপোনাৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে বা আপোনাৰ যিখিনি ভিউৱাৰ্ছ আছে সেইখিনি মানে নাইকিয়া হৈ যাব কাৰণ আপোনাৰ টেকনিকেলৰ ভিডিঅ'টোৰ ওপৰত সেই ভিউৱাৰ্ছখিনিৰ একো ইণ্টাৰেষ্টেই নাই চ' তেওঁলোকে আপোনাৰ সেইটো ভিডিঅ' নাচাব আৰু আপুনি যদি তেনেকৈ যদি ভ্লগিং চেনেলটো যদি ভ্লগ যদি দি থাকে তেতিয়াহ'লে আপোনাৰ সেইখিনি ছাবস্ক্ৰাইবাৰ থাকিব আৰু ভিউৱাৰ্ছখিনিও আপোনাৰ ভিডিঅ' চাব সদায় আৰু চ' আপোনালোকে সেইটো মিষ্টেক নকৰিব
যে ব্লগিং চেনেলত টেকনিকেলৰ সেয়া দিছে আৰু টেকনিকেলৰ চেনেলত ব্লগ দি দিছে কেতিয়াবা মাজত এটা ভিডিঅ' দিয়াটো বেলেগ কথা কিন্তু ৰেগুলাৰলি আপোনালোকে এইকেইটা মিক্সিং নকৰিব কাৰণ মিক্স কৰাৰ লগে লগে আপোনাৰ মানে প্ৰতি যিটো ইণ্টাৰেষ্ট আছে মানুহৰ যে আপোনাৰ চেনেলটো কিবা এটা বস্তু এটা চাবলৈ আহিছে তেতিয়া সেই ইণ্টাৰেষ্টটো কমি যাব আৰু আপোনাৰ ওপৰত ব'ৰ হৈ মানে আপোনাৰ আনছাবস্ক্ৰাইব কৰি দিবও পাৰে চ' আপোনালোকে সেইটো বস্তুৰ ওপৰত গুৰুত্ব দিব আৰু সেইখিনি গুৰুত্ব দিয়াৰ লগে লগে আপোনাৰ চাব ভিউৱাৰ্ছ অহাও আৰম্ভ কৰিব আৰু ছাবস্ক্ৰাইবাৰো বাঢ়িব ধৰিব আৰু আপোনাৰ চেনেল গ্ৰ' হ'ব ভিডিঅ'টোত মই তিনিটা মিষ্টেকৰ কথা আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটিত ক্লিক কৰিব নাপাহৰিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকৰ তাত প্ৰথমতে যায় আৰু এতিয়া বাৰু কৰোণাৰ কাৰণে লকডাউন দিছে চ' কোনো ক'তো যাব নোৱাৰে আৰু আপোনালোকৰ ঘৰত থাকক কাৰণ ঘৰত থকাটো সকলোৰে বাবে ভাল চ' আপোনালোকে ঘৰত থাকক মোৰ ঘৰত থাকোঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই